নমস্কাৰ এই মুহূৰ্তত আপোনালোক সকলোকে স্বাগতম জনাইছো এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো কিয়নো ভাৰতে যে ইতিহাস ৰচনা কৰিছে সফলভাৱে অৱতৰণ কৰিছে চন্দ্ৰযান 3 চন্দ্ৰৰ বুকুত গৈ অৱশেষত অৱতৰণ কৰিছে চন্দ্ৰযান 3 চন্দ্ৰ পৃষ্ঠত সফল অৱতৰণ কৰিছে চন্দ্ৰযান 3 লেণ্ডাৰ বিক্ৰমে অৱতৰণ কৰিছে চন্দ্ৰ পৃষ্ঠত আৰু ইয়াৰ লগে লগে যেন এক আনন্দ উল্লাসত ডুব গৈছে সমগ্ৰ ভাৰতবাসীৰ লগতে দেশবাসী এক ইতিহাস ৰচনা কৰিছে ভাৰতে কিয়নো অধীৰ আগ্ৰহেৰে বাট চাই আছিল দেশবাসী আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে কিছু মুহূৰ্তৰ পূৰ্বে চন্দ্ৰত গৈ অৱতৰণ কৰিছে চন্দ্ৰযান 3 তাৰ পিছতে ভাৰতৰ চুকে কোণে এতিয়া আনন্দৰ বন্যা বৈছে আনন্দৰ উল্লাসৰ মাজতে দেখিবলৈ পোৱা গৈছে জনতাই এতিয়া হাতে হাতে ফ্লেগ লৈ এতিয়া আনন্দ উল্লাস কৰিছে দৃশ্যাংকতে কৈছে এইদৰে চাওক এইদৰে হাতে হাতে ফ্লেগ লৈ এতিয়া ভাৰতৰ পতাকা লৈ এইদৰে আনন্দ কৰিছে দেশবাসীয়ে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ এতিয়া আনন্দ উল্লাসত ডুব গৈছে দেখিবলৈ পোৱা গৈছে ভাৰতীয় এক আনন্দ উল্লাসত তেওঁলোকে মতলীয়া হৈ গৈছে আবতৰীয়া দীপাৱলী উদযাপন কৰিছে দেশবাসী আমি জনাই গৈছো পুনৰবাৰ এই গুৰুত্বপূৰ্ণ খবৰটো হাতে হাতে তিৰংগা লৈ ওলাই আহিছে জনতাই এতিয়া যে আনন্দ কৰিছে চন্দ্ৰযানৰ সফলতাৰ পিছতে আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে ভাৰতবাসীৰ মাজত চন্দ্ৰযানৰ সফলতাৰ পিছতে জনতাৰ আনন্দ উল্লাস উজনি নামনি সকলোতে যেন এতিয়া আনন্দৰ পৰিৱেশ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া আনন্দ উল্লাসত মতলীয়া হৈ গৈছে সকলো হাতে হাতে তিৰংগা লৈ এতিয়া জনতা ওলাই আহিছে মহিলাসকল ওলাই আহিছে যুৱকসকল ওলাই আহিছে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যেন সফলতাৰে যি চন্দ্ৰযান আছিল সেই চন্দ্ৰযানখন চন্দ্ৰৰ বুকুত অৱতৰণ কৰাৰ পাছতে এতিয়া যেন সকলোতে আনন্দ উল্লাস মহিলাসকলে এইদৰে চাওক দৃশ্যাংক দেখুৱাইছো এইদৰে মহিলাসকলে হাতে হাতে তিৰংগা লৈ তেওঁলোকে আনন্দ কৰিছে কিয়নো এই চন্দ্ৰযান 3 লৈ উৎকণ্ঠা ভাগিছিলে উৎকণ্ঠাৰে বাট চাই আছিলে যে এটাই চিন্তা আছিলে চন্দ্ৰত গৈ অৱতৰণ কৰিবে নাই চন্দ্ৰযান 3 ইছৰোৰ তৰফৰ পৰা কি জাননী দিয়া হৈছে যে সফলতাৰে চন্দ্ৰ পৃষ্ঠত গৈ চন্দ্ৰযান 3 সফট ল্যান্ডিং কৰিছে আপুনিও শুভেচ্ছা জনাওক চন্দ্ৰযানক লৈ আপুনি কেনে ধৰণে অনুভৱ কৰিছে চন্দ্ৰযান 3 লৈ আপুনি শুভেচ্ছা জনাব পাৰে ভিডিঅটোৰ কমেন্ট খোলা আছে আপুনি কমেন্ট কৰিব পাৰে আপুনি কমেন্ট কৰক যে চন্দ্ৰযান 3 লৈ আপুনি কি ভাবিছে আপুনি ভাল পাইছে নেকি কি দৰে চন্দ্ৰযান 3 যে অৱশেষত সঠিক সময়ত গৈ অৱতৰণ কৰিছে চন্দ্ৰ পৃষ্ঠত